ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পথাৰলৈ যাবলৈ ওলাইছোঁ এতিয়া ভাত খাবলৈ। পথাৰলৈ গৈ বৰ ভাল লাগে আচলতে। দেহা জন্ম নোহোৱাৰ আগতে এদিন দুদিন গৈছিলোঁ পথাৰলৈ ধান কাটিবলৈ। এতিয়া সৰু হৈ থকাৰ বাবে যাব পৰা নাই, গতিকে আজি ধান শেষ হ'ব, সেয়েহে পথাৰখনলৈ বোলো চাই আহোঁ আৰু ভাত খাই আহোঁ। আৰু দেহা ওলাই ৰাস্তা ফালে গ'ল, এয়া ডিছ লৈ লৈছোঁ ভাত খাবলৈ। আৰু এই আমাৰ ঘৰটো দেখিছেনে, গুদাম হৈ আছে পূৰা। কি হৈ আছে মই আপোনালোকক দেখাম। আমাৰ দোকানৰ কাম চলি আছে, পেইণ্টাৰে এয়া ৱালত কালাৰ কৰি আছে আৰু আমাৰ দেহাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। এয়া আমাৰ ঘৰৰ কাষতে মানে পদূলি মূৰতে দোকানখন আৰম্ভ কৰিব লৈছোঁ। এখন সৰুকৈ দোকান খুলিব লৈছোঁ, সেয়েহে কিছুমান বস্তু এইখিনি আনি থোৱা আছে আৰু দোকানখন একেবাৰে খোলাৰ পাছত দেখাম বুলি ভাবিছিলোঁ বস্তুবোৰ, কিন্তু এতিয়া এনেই থুলমূলকৈ এটা ভিডিঅ' বনাই আপোনালোককো দেখাওঁ কি কি বস্তু আমি ৰাখিছোঁ। সকলো গিফ্ট আইটেম হয় আৰু প্ৰায়বিলাক বস্তুৱে ব্ৰেণ্ডেড হয়। মই দেখাম এটা এটাকৈ, আপোনালোকক যদি ভাল লাগে তেনেহ'লে জনাব। এইটো এটা লেডাৰৰ বেগ হয়, লেপটপ কেৰি কৰাৰ বাবে খুব সুবিধা হ'ব। এইটো বেগ কিন্তু তাজ লেডাৰ এম্পৰিয়ামৰ হয় ব্ৰেণ্ডটো। এইটো এটা এনেই মই থুলমূলকৈ দেখাইছোঁ, ঢেৰ আছে, এইবিলাক কাৰ্টুন ভৰি আছে পূৰা। এইটো এনেদৰে বেগ মই দেখাবৰ বাবে এনেদৰে মেলি থৈছোঁ আৰু কিবা কিবি ঢেৰ আছে। লেডিজৰ আছে এনেদৰে, এইখিনি তাজ লেডাৰ এম্পৰিয়ামৰ বস্তু হয় আৰু এইখিনিও লেপটপ কেৰি কৰাৰ বাবে ভাল বেগ হয় আৰু বহুত ব্ৰেণ্ডৰে আছে এইখিনি। এইটো এনেদৰে লৈ থকা এটা বেগ আৰু ঢেৰ আছে। এইটোহে পাৰ্চৰ দৰে বৰ ধুনীয়া এটা বেগ, এইটো তাজ লেডাৰ এম্পৰিয়ামৰ হয়, বৰ ধুনীয়া। আৰু লেডিজৰো বহুত ধুনীয়া ধুনীয়া কালেকশ্যনছ আছে, মই দেখাম আপোনালোকক। আমাৰ দোকানখন গিফ্ট আইটেমছৰ হয়, সেয়েহে গিফ্টৰ বাবে এইবোৰ কফি মগছ ৰাখিছোঁ। ইমান ধুনীয়া ধুনীয়া চাবচোন দেই। এইটোহে গিফ্টৰ কাৰণে। আৰু আছে, মই দেখাম আপোনালোকক, ৰ'ব। এইবোৰ হৈছে টিফিন বক্স আৰু এইখিনিও হৈছে টিফিন বক্স আৰু এইখিনি হৈছে টি চাৰ্ট হয়, এইখিনি ব্ৰেণ্ডেড টি চাৰ্ট। আৰু এইফালেও আছে কিছুমান বেগছ আছে, এইখিনি বেগছ। আৰু এইটো জোপৰ এটা টিফিন বক্স হয়, যাৰ লগত এইটো এটা বেগ আছে। বেগটোৰ ভিতৰত টিফিন বক্সটো সোমাই আছে। আৰু এইবোৰ বটল হয়, পানী বটল। আৰু এইখিনি টিফিন বক্স, সৰু ল'ৰা ছোৱালী বাৰ্থডে কিবা কিবি তেনেদৰে এইবোৰ গিফ্ট কৰিবলৈ ভাল হয়। গতিকে যিহেতু দোকানখন গিফ্ট আইটেমৰ, সেয়েহে গোটেইখিনি গিফ্টৰ আইটেমছ ৰখা হৈছে। এইখিনি টিফিন বক্স আৰু লেডিজৰখিনি দেখাবলৈ আছে। এইবোৰ এডিডাছৰ, এইবোৰ লেডিজৰ নহয়, জেন্টছৰ। এইবিলাক হৈছে কেপ, এইবোৰ চক্স, এইখিনি কেপ আৰু এইখিনি ওমেনৰ চক্স হয় আৰু কিবা কিবি আছে। এইখিনি হৈছে এডিডাছৰ হাফ পেণ্ট হয় আৰু হাত মোজাৰ আছে, বৰ ধুনীয়া ধুনীয়া হাত মোজাৰ। এইযোৰহে এডিডাছৰ হাত মোজা। এনেদৰে বহুতখিনি বস্তু ৰখা হৈছে। এইটোহে ঠাণ্ডাত পিন্ধিবৰ বাবে এডিডাছৰ কেপ হয়।
প্লেটছ আছে আৰু বহুত ধুনীয়া ধুনীয়া প্লেটছ আছে। এইখিনি টিফিন বক্স আৰু এইখিনি তলৰ কাৰ্টুনখিনি এইখিনি কছমেটিক্সৰ বস্তু আছে। এতিয়া মই দাঙি উলিয়াব নোৱাৰিম। আৰু এইবোৰ ফ্লাস্ক হয়, দেখাই আছোঁ। এইবোৰ এনেধৰণৰ ফ্লাস্ক, যিহেতু গিফ্টৰ বাবে এইবোৰো দিব পৰা যায়। আৰু বহুত কিবা কিবি আছে। এইখিনি ৱাইল্ড ক্ৰাফ্টৰ এইখিনি বটলছ হয়। এইখিনি দাম আছে, অলপ দামী হয়, 399 হয়। 50% মান ডিছকাউণ্টতে দিয়া হ'ব। এইখিনি বৰ ধুনীয়া বটল হয় ৱাইল্ড ক্ৰাফ্টৰ। ইয়াৰ কালাৰো আছে, এইটো ৰেড কালাৰো আছে ৱাইল্ড ক্ৰাফ্টৰ বটল। আৰু এইখিনি লাইট অনা হৈছে আমাৰ দোকানত, ফিটিং কৰিবৰ বাবে অনা হৈছে। আৰু এইখিনি লেডিজৰ কালেকশ্যনছ, এইবোৰ বেগ মই এটা এটাকৈ এনেদৰে অলপ অলপ দেখাই গৈছোঁ। এইখিনি বেগছ হয়। এইটো যে পিংক কালাৰৰ ইমান মৰম লগা, এইটো ব্লেড লগা ইমান ধুনীয়া বেগ এটা। এইবোৰ স্কুল বেগো আছে কিছুমান। গোটেইখিনি উলিয়াই মই নেদেখুৱাওঁ, মোৰ কাম বাঢ়িব। গোটেইখিনি আকৌ ভালদৰে জাপি থাকিব লাগিব। এইখিনি এনেদৰে বৰ ধুনীয়া ধুনীয়া বেগছ আছে। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে জনাব। পিংক কালাৰৰ বেগটো ইমান ধুনীয়া লাগিছে। আৰু কিবা কিবি আছে, মই দেখাম ৰ'ব। এখন ধুনীয়া প্লেট। ইয়াতে এইটোত 2খন প্লেট আছে। গিফ্ট কৰিবলৈ বৰ ভাল হ'ব। বিয়া, বাৰ্থডে সকলোতে এনেধৰণৰ বস্তুবিলাক গিফ্ট কৰিবলৈ ভাল হয়। গিফ্ট আইটেমৰ দোকান, সেয়েহে এটা ইউনিক বস্তু ৰখাৰ চেষ্টা কৰিছোঁ। এইখন দেখিছেনে? এখন গিফ্ট কাৰ্ড হয়। এইটো বক্সত আহিব এনেদৰে চাইজ আছে, বহুত ধৰণৰ চাইজ আছে। এইটো এটা চাইজৰ গিফ্ট কাৰ্ড হয়। এনেকুৱা ধৰণৰ কাৰ্ড কেইবাখনো আছে, ইয়াতে আছে। আৰু এইবোৰ এলবাম আছে, ফটোৰ এলবাম। এইটো এটা ধুনীয়া গিফ্ট আইটেম, মই আপোনালোকক দেখাই আছোঁ ৰ'ব। গিফ্টৰ বক্স, এইটোত কি আছে মই আপোনালোকক উলিয়াই দেখাই দিম। ধুনীয়া এটা বস্তু আছে। এইটো দেখিছেনে? ইমান মৰম লগা। এইটো এনেদৰে ৰাখিব পৰা। এইটো ইমান ধুনীয়া দেখিছেনে? গিফ্ট কৰিবলৈ বহুত ভাল হ'ব এনেধৰণৰ বস্তুবিলাক। গিফ্ট বক্স দেখিছেনে? এইটো ইমান ধুনীয়া বস্তু এটা আছে, মই আপোনালোকক দেখাইছোঁ। এইটো দেখিছেনে? এইটো এটা গিফ্ট হয়। এইটো এনেদৰে ইমান ধুনীয়া। এনেদৰে গিফ্ট আইটেম লৈ এখন দোকান খোলাৰ বাবে আমি এইখিনি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। বস্তু আনি হোৱা নাই আচলতে, আৰু কিবা কিবি আনিবলৈ বাকী আছে, গতিকে দোকানখন খোলা হোৱা নাই। আৰু দোকানখন খোলা হ'লে মই সকলো বস্তু আপোনালোকক তন্নকৈ দেখাই দিম। চাই থাকিব আৰু আমাক আশীৰ্বাদ কৰিব।